নমস্কাৰ বন্ধু বান্ধৱীসকল, সুপ্ৰিয়া ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ৰাস চাবলৈ যাম ভাবিছোঁ, আপোনালোকো দেখাওঁ ৰাস। আৰু মোৰ ৰাস আগে পিছে চোৱা নাই, এবাৰ প্ৰথম চাম ৰাস। আমাৰ সেইফালে ৰাস নাপাতে, তো এবাৰ ইয়াত ৰাস চাম। যোৱা বছৰ চোৱা নহ'ল, এবাৰ চাম বুলি ভাবিছোঁ। এতিয়া মই কাপোৰ চাপোৰ ইস্ত্ৰি মাৰি ল'লোঁ, আৰু যিহেতু মা ঘৰত নাই, মই ভাত পানী বনাই থৈ যাব লাগিব বাবাৰ কাৰণে। মই আৰু মানুহজন যাম, বাবা নাযায়। তো ভাবিছোঁ চাই থাকিব মোৰ ৰাস মানে ময়ো প্ৰথমবাৰ চাম, আপোনালোকো প্ৰথমবাৰ দেখাম। আৰু এতিয়া মোৰ ফুলত পানী দিবলৈ আছে, শাকত পানী দিবলৈ আছে, এইবোৰ কাম বন কৰি লৈহে মই জ্বলাব পাৰিম। তো মানে মই এতিয়া ভিডিঅ'টো ষ্টাৰ্ট দিছোঁ। এতিয়া যদি ষ্টাৰ্ট নিদিওঁ মই পিছত ষ্টাৰ্ট দিবলৈ দেৰি হৈ যাব, তো চাই থাকিব। এতিয়া আবেলি 2টা বাজিলে, আৰু ভাবিছোঁ এতিয়া সোনকালে ফুলত আৰু শাকত পানী দি লওঁ। এতিয়া মই ফুলত আৰু শাকত পানী দি লওঁ, তাৰপিছত আৰু ভাত চাত বনাব লাগিব। তো সেইকাৰণে সোনকালে আজি হ'লে মোৰ নিজৰ কাৰণে ভাল। তেতিয়া ফুলত আৰু শাকত পানী দি লওঁগৈ। বহুত টাইম লাগে, 1 ঘণ্টামান লাগি যায় ফুল আৰু শাকত লাগিলে মানে পানী দিবলৈ। তো সেইখিনি কৰি লওঁ মই। ভেন্দি, সেইপিনে মূলা, এয়া লাই, গোটেইখিনি পানী চানী দিয়া হ'ল। এইফালে জলকীয়া পুলি আছে, সেইপিনেও জলকীয়া পুলি আছে, কিন্তু জলকীয়া পুলিখিনি ইমান ডাঙৰ হোৱা নাই, সৰু সৰু হৈ আছে। সেয়াই মোৰ শাকনি বাৰী, পানী দি হ'ল। এইখিনিতে মোৰ পানী ফুলতো পানী দিলোঁ, পানী দি ষ্টেপটো মোহাৰি দিছোঁ, নহ'লে লেতেৰা হৈ যায় পানী পৰিলে মানে। এইখিনি ফুল অলপ চলপ কৰা হয়, তেতিয়াও কৰা ভালকৈ ফুল অনা হোৱাই নাই। ভিতৰত কৰা হৈছে ফুল অকণমান। ফুল আৰু শাক পাচলি কৰিলে মানে বিজি হৈ থকা হয়, মনটোও ভাল লাগে। এইখিনি শাকত ফুলত পানী দি আজৰি, গাও ধুই ল'লোঁ। সন্ধিয়া হ'ল যিহেতু, এতিয়া সন্ধিয়া হোৱা নাই বাৰু, সন্ধিয়া হওঁ যাবলৈ ৰেডি হৈ গ'লোঁ। কৈছিলোঁ নহয় গধূলি ৰাস চাব যাম, এতিয়া হৈ গ'লোঁ ৰেডি। এতিয়া বাজিছে 7টা, আৰু কাপোৰ কানি পিন্ধি ৰেডি হ'লোঁ। এতিয়া যাওঁ আৰু সেয়া এইফালে ছাৰো ৰেডি হৈ গ'ল। গৈ আছোঁ এতিয়া ৰাস চাবলৈ। ঠাণ্ডা ঠাণ্ডা বতৰ, মজা লাগিছে ন। আমি প্ৰথমবাৰ এনেকৈ ৰাতি 2টা ওলাই গৈছোঁ আকৌ, হয় নাই, বাইক লৈ। হা এয়া গৈ আছোঁ এতিয়া, গৈ লওঁ। গৈ আছোঁ, ঠাণ্ডা ঠাণ্ডা বতৰ, ইমান কুঁৱলী পৰিলে। নৱেম্বৰ মাহতে কুঁৱলী ইমান পৰিলে ন, এবাৰ চাগে পূৰা ঠাণ্ডা হ'ব। এই ৰাস্তাটো বৰ ভাল লাগে, পুৰা দুফালে একদম গছ গছনি ভৰ্তি, মাজত পথাৰ। এইপিনে আৰম্ভ হ'ল।
দৈবকী আছিলে পিঞ্চি নামে গতি বদতি কাশ্যপ পাছে ভৈলা তোৰা দৈ সিজন মতো উপতিলো বামন ৰূপ হৈ দ্বিতীয় জন্মত এবে নিজ ৰূপ ধৰি উপজিছো তোমাতে সত্য ৰক্ষা কৰি উপজিছে যুগমায়া
কন্যা সন্তান জীৱ সংযম কৰি তোমাৰ ৰাজ্য সংঘৰ আদৰ্শ তোমালোক সকলো অত্যাচাৰী হৈ পৰিছা অন্দর অভিনয় এরকমই সকল পানিয়ে এরকমই গঙ্গা বিন্দু মেরে অংশয় পাতায় প্রবর্তনে খাওয়ানি মতরে পত্র হও কি কন্যা হও কে হলো হবে দেবী সন্ধিনী সন্তান দে আর পরিমির ভয় কান্দস্নিগ্ধ আরো বৈধ শব্দের সাহিত্য বলো নন্দে নন্দর ঘরে আনন্দ আজি আনন্দে নন্দর ঘরে আনন্দ ৰাতি 1টা বাজিলে আমি ৰাস্তা আহিলোঁ বহুত ঠাণ্ডা এতিয়া আজি ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ মোৰ ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই